আজি বিটিসিয়ে 40টা এমসিএলএ আছে আর এই 40টা এমসিএলএ এর ভিতৰত কিছুমান এমসিএলএ বিপিএফে জিকিছে যত বিপিএফৰ এমসিএলএ আছে সেই অঞ্চল উন্নয়ন কৰা নাই উন্নয়ন হ'ব পৰা নাই বিটিসি সরকারে তেওঁলোকক কাম কৰিব দিলেও তেওঁলোকে কাম নকৰে প্ৰতিবাদ খালি প্ৰতিবাদ আজি সালাকাটিয়ে সমষ্টিয়ে বিপিএফৰ এমসিএলএ তেখেতক বিটিসিয়ে কাম কৰিবৰ কাৰণে পইচা দিয়া হৈছে কিন্তু আমাৰ সালাকাটি অঞ্চলৰ ৰাইজৰ কাৰণে কি কৰিছে আপোনালোকে চাওক একো নকৰে 15টা বছৰত তেওঁলোকৰ দিনত বিচনি সময় 15 বছৰাও নাংলাই কমলাইজों फोजोबनानै दमन नीतिजों सालायनानै जोंनि दिनाव सानआव प्रमद बर' बिथाङा बिसिनि खामानि मावनो फैसा होब्लाबो खामानिखौ मावा रायजोनि गेजेराव थांनानै जौगानायनि बाथ्रा बुङा सानफ्रोमबो प्रमद बर'खौसो रायो माबा इउपिपिएलखौ रायो जेबो जायाखैलायनो जेबो मावाखैलायनो इउपिपिएलआ जों बुंदों इउपिपिएलआ जों बुंदों আমি ইউপিপিএল দলে কৈছো 15 বছর বিপিএফৰ শাসন কাল 3 বছর আমাৰ ইউপিপিএল প্রমোদ বড় ডাঙরের নেতৃত্বত এইটো সময়ছোৱা 3 বছর আর 15 বছর যদি আমি কম্পেয়ার কৰি চাও এটা কথা স্পষ্ট 15 বছরের অশান্তি আছে 3 বছর শান্তি স্থায়ী হল 15 বছরের আমার দুখীয়া মানুহৰ ঘর 15 বছৰত তেওঁলোকে 15,000 ঘৰ দিব পৰা নাই আমাৰ 3টা বছৰ আজি লাখ লাখ ঘৰ ৰাইজক দুখীয়া মানুহক ঘৰ দিবলৈ আমি সক্ষম হৈছো জমে নহদো দুখীয়া মানুহ আপোনালোকে আজি আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যায় তেওঁলোকৰ কাৰণে ইউনিফৰ্ম দিয়া হৈছে ইউনিফৰ্ম পায় না তেওঁলোকে ইউনিফৰ্ম পায় না আমাৰ ল'ৰা ছোৱালীবিলাকে ইউনিফৰ্ম পায় না ইউনিফৰ্ম না স্কুলত थांनो थाखाय हाई स्कुलाव थांनो थाखाय साइकेल होनायनि व्यवस्था लादों कलेजाव थांनो थाखाय स्कुटि होनायनि व्यवस्था लादों जायफ्रा फरायनो गोसो गोरों जानो गोसो अफिसार जानो गोसो बिटिसि सरकारा दिनै सुपार 50 लगायनानै सासे दुखिया मानसिनि गथ'आबो डाक्टर इन्जिनियार जानो हानायनि दिनै मोनसे थासारि फैबाय 15 बोसोराव बेखौ खालामदोंमोन ने बिसोर सामफ्रामबो नांलाय खमलाय बुलायनायजों बेस्थ'मोन दिनै अरुणोदय होबाय 1250 मासाव जोंनि गोरिब मानसिफ्रा दिनै मोनदों माखासेया मोनबाय थागोन सेल्फ हेल्प ग्रुपफोरनो दिनै फैसा होदों जोंनि उद्देश्य स्पष्ट আমার উদ্দেশ্য স্পষ্ট মহিলাসকলৰ সবলীকৰণ আমাৰ যুৱ ডেকা চামৰ তেওঁলোকক যাই টকাৰ কাৰণে নিজে কাম কৰি খাবৰ কাৰণে ব্যৱস্থা কৰা আমাৰ মূল লক্ষ্য সকলো বৃদ্ধ মানুহে পেঞ্চন পাব লাগে সকলো মহিলাই ইয়াত উন্নতিৰ বাবে তেওঁলোকে সুবিধা পাব লাগে আমাৰ অঞ্চলৰ সকলো ৰাইজে একেলগে যাই টকাৰ কাৰণে ব্যৱস্থা পাব লাগে সামাজিক নিৰাপত্তা আমাৰ মাজত আমি ৰক্ষা কৰিব লাগিব এইটো হল আমাৰ চিন্তা